নমস্কাৰ বন্ধু-বান্ধৱীসকল সিৰিয়েল পাৰিজাত ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ বহুতে বেছি ভাল লগা হ'বলৈ গৈ আছে কিয়নো ধাৰাবাহিকখনৰ যোৱাটি খণ্ডতে আপোনালোকে দেখিবলৈ পাইছিলে ভাগ্যশ্ৰীয়ে এতিয়া সকলোবোৰ ফাইল ডিলিট কৰিছিল যিবোৰ পাৰিজাতে কৰিছিল কিন্তু এতিয়া পাৰিজাতে সেইবোৰ এতিয়া পেন ড্ৰাইভত সেভ কৰি ৰাখিছিল এক্সট্ৰাকৈ আৰু যাৰ কাৰণে সেইটো বছে দেখা পাই এতিয়া বহুত বেছি ভাল পাইছিল আৰু লগতে বছজনে এতিয়া প্ৰমোশন কৰি দিছিল পাৰিজাতৰ যোৱাটি খণ্ডত তো তেনেকুৱা আপোনালোকে যোৱাটি খণ্ডত নিশ্চয় দেখিবলৈ পাইছিলে পাৰিজাত ধাৰাবাহিকখনত আৰু ঠিক তেনে ধৰণে আপোনালোকে আজিৰ খণ্ডটিও দেখিবলৈ পাব আজি পাৰিজাতৰ দেউতাকক নন্দৰ মাকে লগ ধৰি এতিয়া ক'ব যে এতিয়া পাৰিজাত আৰু নন্দৰ এতিয়া বিয়াখন পাতি দিব লাগে আৰু লগতে বয়স থাকতে এইটো কাম কৰি দিব লাগে আৰু বয়স দি তেওঁলোকৰ ৰৈ নাথাকে তো সেই কথাটো এতিয়া নন্দৰ মাকে ক'ব আৰু নন্দৰ মাকে কোৱাৰ লগে লগে বহুত খং উঠে পাৰিজাতৰ দেউতাক আৰু পাৰিজাতৰ দেউতাকৰ খং উঠি অফিচলৈ আহিব আৰু পাৰিজাতে এতিয়া সকলোকে পাৰ্টি দিব আৰু সেই সময়খিনিতে এতিয়া দেউতাকে আহি পাৰিজাতক তাৰ পৰা লৈ যাব আৰু সকলোৱে সেইবোৰ দেখা পাই আচৰিত হৈ পৰিব তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিতে দেখিবলৈ পাব এতিয়া বাৰু পাৰিজাতক কি ক'ব দেউতাকে ঘৰলৈ নি তো আপোনালোকে আজিৰ খণ্ডটিতে দেখিবলৈ পাব তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অহিৰাগ্ৰহেৰে বাট চাই আছে তলৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যিবোৰে এই ধাৰাবাহিকখন চাই ভাল পায় তেওঁলোকে এটা ভিডিঅ'টোত লাইক কৰি যাব আৰু লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো প্ৰতিদিনে সিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে ধন্যবাদ।